হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভালেই। আৰু এইটো ভিডিঅ' হৈছে 30 ডিচেম্বৰৰ দিনা আমি মাজুলীলৈ গৈ থকা যাওঁতে মানে ঘৰলৈ যাওঁতে কৰা ভিডিঅ'ই আপলোড কৰোঁতে দেৰিয়ে হৈ গ'ল। আৰু এয়া আমি গৈ পালোঁ অফলামুখৰ ফেৰীঘাট। আৰু এতিয়া আমি গৈ থাকোঁ চিধাই মাজুলীলৈ। আৰু এয়া হাতত লৈ ল'লোঁ মিছল। এতিয়া খাই গৈ থকাৰহে কথা আৰু, কাৰণ ফেৰীত ইয়াৰ পৰা মানে যোৰহাটৰ পৰা মাজুলীলৈ যাওঁতে বহুত টাইম লাগে অফলামুখেদি, যিহেতু উত্তৰ বিপৰীত দিশে যাব লগা হৈ যায়। সেইকাৰণে 1.5 ঘণ্টা 2 ঘণ্টা লাগিয়ে যায়। আৰু ভিতৰতেনো কিমান সোমাই থাকিম, সেইকাৰণে ভাবিলোঁ অকণমান বাহিৰলৈ ওলাই আহোঁ। আৰু আপোনালোক আহিছেনে বাৰু মাজুলীলৈ এনেদৰে ফেৰীৰেদি? ভাল লাগে কিন্তু। আৰু এইফালে কিন্তু দলঙৰ কাম একদম পূৰ্ণ গতিত লাগি আছে। বহুতখিনি আগবাঢ়িল আমাৰ এয়া মাজুলী আৰু যোৰহাট সংযোগী দলংখন। আৰু এয়া ফাইনেলি ফেৰীখন চাপিলে। আৰু এতিয়া আমি পটাপট নামি লওঁ আৰু গৈ থাকোঁ ঘৰলৈ বুলি। আৰু কাইলৈ আমি ক'ৰবাত গৈ আছোঁ, আপোনালোকক দেখাম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। আৰু এয়া হৈছে নেক্সট ডে ৰাতিপুৱা, মানে 31 ডিচেম্বৰৰ দিনা আমি এয়া যাব ওলাইছোঁৱেই। মাহঁতৰ ঘৰৰ পৰাই যাব ওলাইছোঁ। তাৰপিছত এয়া হৈছে আমাৰ দাদাৰ ল'ৰা জ্ঞানদীপ। মই তাক মাতি আছোঁ জ্ঞানদীপ বুলি, কিন্তু মুখেৰে বুলি এটা উচ্চাৰণ কৰা নাই। তাৰপিছত এয়া হৈছে আমাৰ মাৰ্টিনা পেগু, দাদাৰ ছোৱালী। আৰু এইফালে এজনী আছে, এয়া হৈছে আমাৰ দাদাৰে ছোৱালী চকপোন। আৰু মই পিন্ধিছোঁ এয়া মেখেলা চাদৰ। আমি ক'ত যাব লৈছোঁ গম পাইনে? ধেমাজি জিলাৰ হাবুঙলৈ। আপোনালোক নিশ্চয় নামটো শুনিছেই। আহোমসকলৰ ৰাজধানী আছিল। আৰু আমি এতিয়া গৈ থাকোঁ, এনেদৰে ওলাইছোঁ। আৰু তাতে আমি পিকনিকটো কৰিম। আমি 5জন যাম, ভাইটি, মই, ভিনদেউ আৰু মোৰ হাজবেণ্ড। আৰু এয়া মাহঁতক বৌহঁতক চবকে বাই বাই দি আমি যাব ওলালোঁ। এয়া আমি গৈ আছোঁ, দেখিলোঁ ৰাস্তাতে চাৰিওফালে গোটেই হালধীয়া, যিহেতু সৰিয়হ ফুলাৰ বতৰ সেইকাৰণে। এয়া পাইছোঁ বাৰু ফাইনেলি। এয়া দেখিছোঁ হাবুঙলৈ বুলি যোৱা ৰাস্তাটো। এতিয়া আমি এইফালে গৈ থাকোঁ। আৰু আমাৰ ঘৰৰ পৰা 1.5 ঘণ্টা 1 ঘণ্টা অলপ বেছি লাগে আৰু হাবুঙলৈ। গৈ থাকোঁ এতিয়া। এয়া পালোহি। এইফালে চাৰিওফালে দোকান পোহাৰ ভৰ্তি হৈ আছে। আমি এতিয়া চাকি ধূপ সেইবোৰ কিনি ল'লোঁ। এতিয়া আমি গৈ থাকোঁ চাকি দিবলৈ বুলি। মানুহৰ কিন্তু খুব ভিৰ দেই। পিকনিক খোৱা মানুহৰো অসংখ্য, আৰু সেৱা ল'বলৈ অহা মানুহো বহুত আছে। আৰু এইফালে চাওক কিমান মানুহ। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ, চাকি জ্বলাওঁ। আৰু কিছুমান মনৰ আশা লৈ আহিছোঁ, যাতে সকলোবোৰ পূৰণ হয়, তাকে আশা কৰোঁ। এয়া সোমাই গৈ আছোঁ, আপোনালোককো দেখাওঁ। আৰু এইফালে সোমাই গৈ এইকণ জেগাতে চাকি দিয়া হয়। আৰু মই বেছি বিশেষ ভিডিঅ' কৰা নহ'ল, আৰু এই আপোনালোকক দেখাইছোঁ আৰু অকণমান। আৰু এইফালে ভিতৰৰ ফালে শৰাইবোৰ লোৱা হয়। এয়া চাওকচোন, পৰিৱেশ বহুত ধুনীয়া। চাৰিওফালে কেৱল মানে পিকনিক খোৱা একদম স্পট বহুত ভাল। আৰু মানুহ দেখিছেনে পিকনিক খাবলৈ কিমান আহিছে। সেইবোৰ ছাইডতে এয়া বহুত মানুহৰ ভিৰ। আমিতো পিকনিক খাবলৈ তাত ছিটেই নাপালোঁ। সেইকাৰণে আমি আকৌ বেলেগ এখন ঠাইলৈ যাব লগা হ'ল। ওচৰতে এখন নদী আছিলে, তালৈ আমি গুচি গ'লোঁ।
এতিয়া আমি এবাৰ ওলাই যাওঁ। খোৱা হ'লে আপোনালোক যদি কোনোবা খাব বিচাৰে মানে ইয়াত কিন্তু সকলো বস্তুৰে মানে যোগান ধৰা হয়, কিন্তু ভাড়াত দিয়ে আৰু সকলো কেৰাহী হেতা সেইবোৰ কাঁহী সকলো দিয়া হয়, কিন্তু আমি সকলোবোৰ আনিছিলোঁ। কিন্তু মানুহবোৰ বেছি ভিৰ আৰু আমি যোৱাও দেৰি হ'ল কাৰণ আমি বেলেগ এখন ঠাইলৈ গুচি যাওঁ বুলি ল'লোঁ। এতিয়া আমি বেলেগ এখন ঠাইলৈ আহি পালোঁ। ওচৰতে নদী এখন আছিলে, কি নদী নামটো নাজানো বাৰু। তাতে এতিয়া খাওঁ, বস্তুবোৰ গোটেই নমাই লওঁ। আৰু এয়া আমি কামত লাগিয়ে গ'লোঁ আৰু আলু চালু কটা কামত। আৰু এইফালে মোৰ হাজবেণ্ডে যোগাৰ কৰি আছে মাংস পুৰিবলৈ খৰিকা, আৰু এয়া ভিনদেউৱে কাটি আছে মাংস, গাহৰি মাংস। আপোনালোকে খায়নে বাৰু? আৰু এইখিনি চব এতিয়া বাকলি ছাগলী গুচোৱা হৈ গ'ল। এতিয়া আমি যাওঁ নদীখনলৈ, এইখিনি গোটেইখিনি ধুবলৈ। এয়া চাওক ইমান ধুনীয়া পৰিৱেশ, মানে মই ছাডেনলি আমি ইমান ধুনীয়া এটা জেগা পাই গ'লোঁ। কিন্তু আচৰিত দেই, মানে একো প্লেনিং নকৰাকৈ আহিছোঁ। ইয়াত আমি খাম বুলি আহিছিলোঁ হাবুঙতে, কিন্তু ইয়াত এইখন জেগা কিন্তু খুবেই ধুনীয়া। আৰু আমাৰ ছাইডত আৰু দুটা তিনিটা পৰিয়ালে খাই আছিলে বাৰু। এই আমাৰ মাংস পুৰা হৈ গ'ল ৰেডি, খাবহে লাগে। আৰু এইফালে বনি আছে লাই শাকৰ লগত গাহৰি মাংস বনোৱা হ'ব আৰু মাংসখিনি ফ্ৰাই কৰি আছে আৰু এয়া চব ৰেডি হৈ গ'ল ধোৱা মেলা। তাৰপিছত এয়া বাই কামত লাগি আছে, আৰু এয়া ভিনদেউ ভাইটি লাগি আছে চালাড বনোৱা কামত। আপোনালোকে বাৰু 31 ডিচেম্বৰ 1 জানুৱাৰীত পিকনিক কৰিলেনে? 2023ক বিদায় দি 2024ক আদৰণি জনাইছোঁ। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা থাকিল, যাতে এই বছৰটোৱে আপোনালোকলৈ বহুতো সুখ কঢ়িয়াই আনক, যাতে দুখে লাজ পোৱাকৈ সুখেই উপচাই পেলাওক, আৰু সকলোৰে ভাল হওক। আৰু এতিয়া আমাৰ এতিয়া খাবলৈ ৰেডি হৈ গ'ল, এতিয়া আমি খাওঁ। লগ পাই আছোঁ আকৌ। আৰু এয়া আমাৰ শেষৰ পৰ্যায় পালেহি, আমি এতিয়া ভাত খাওঁ সকলোৱে। এয়া আমাৰ বহুত সোনকালেই হ'ল, যিহেতু আমাৰ 5জনী আছিলে মানুহ, সেইকাৰণে দেৰিকৈ আহিলোঁ যদিও সোনকালেই হৈ গ'ল, বেলি পৰাৰ আগে আগে হৈ গ'ল। আৰু খাই বৈ আজৰি হৈ গ'ল আমাৰ। এতিয়া আমি যদিও পিকনিক খালোঁ, কিন্তু গোটেই জাবৰবোৰ আমি লাষ্টত এনেদৰে জ্বলাই থৈ আহিছোঁ। আৰু আপোনালোকে এনেদৰে কৰিব, তেতিয়াহে আমাৰ গোটেই পৰিৱেশটো চাফা হৈ থাকিব, নহয় যে। আৰু আমি টোপোলা বান্ধি যাওঁ আৰু জেগাকণক বাই বাই দি। কিন্তু খুব ভালকৈ এইবাৰ এনজয় কৰিলোঁ, খুব ভাল লাগিলে। আৰু জেগাকণক বাই বাই দি আমি ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু বেলিটোৱেও যেন আছিলে আমাৰ অপেক্ষাতে, বেলিটোকো বাই বাই দি, আৰু আপোনালোককো বাই দি ভিডিঅ'টো আজিলৈ ইমানতে। আৰু অন্য এটা নতুন ভিডিঅ'লৈ আহি আছোঁ, আজিলৈ ইমানেই, বাই।